Hi everyone. Kolita ABC channel tile সকলোকে স্বাগতম জনাইছো। সো বন্ধু-বান্ধৱীসকল আজি কেইটামান কুৱেশ্যন লৈছো মই বহুত ইম্পৰ্টেন্ট কুৱেশ্যন। আপোনালোকে যদি গ্ৰেড 4 বা আসাম পুলিচ বা তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকৰ কাৰণে বহুত সহায় হ'ব পাৰে কুৱেশ্যন বিলাক। চাব আপোনালোকে ইয়াৰে প্ৰথম কুৱেশ্যনটো দিছে এনেকে তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা আৰু দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটোৰ মাজত পাৰ্থক্য কিমান আমাক উলিয়াব দিছে। এইবিলাক কুৱেশ্যন বেছি টান নহয় কিন্তু আপোনালোকে চাব প্ৰেক্টিছ কৰিব কুৱেশ্যনটো প্ৰথমতে ভালদৰে পঢ়ি ল'ব কুৱেশ্যনটো বুজি পোৱাৰ পিছত আপোনালোকে এনসাৰটো কৰাত সহজ হৈ পৰে ইয়াত আমাক কি কৈছে তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো আমি পাম তিনিটা অংকৰে গঠিত ডাঙৰ সংখ্যা 999 হয়নে কাৰণ ইয়াৰ পিছত কি সংখ্যা আহিব ইয়াৰ পিছত এক যোগ দিলে আমি কিমান পাম 1000 পাম যেটো নেকি চাৰিটা অংক হ'ব হয়নে গতিকে ডাঙৰ অংক কোনটো হ'ব 999 আকৌ কৈছে দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব 10 কাৰণ ইয়াৰে পিছত এক কমাই দিলে আমি কি পাম 9 পাম কিন্তু 9 টো এটা অংক হয়নে গতিকে দুটা অংকৰে গঠিত সৰু সংখ্যাটো হ'ব 10 গতিকে আমাক কি কৈছে মাজত পাৰ্থক্য কিমান উলিয়াব দিছে পাৰ্থক্য মানে আমি বিয়োগ কৰি দিব লাগিব এইটো যদি আমি বিয়োগ কৰি দিও কিমান পাম এটা 9 তে 9 ৰ এক গলে 8 এইফালে 9 989 যেটো অপচন সি দিছে বেলেগ বেছি টান নহয় আপোনালোকে কুৱেশ্যনটো ভালদৰে প্ৰথমতে পঢ়ি ল'ব কাৰণ মানে কি হয় এক্সাম চলি থকা টাইমত মানে বহুত বিলাক কুৱেশ্যন থাকে তাৰে মাজত কুৱেশ্যন বিলাক আমি ভালদৰে পঢ়ি নললে তাৰ মানে কনফিউজ লাগি যায় সো চাব আপোনালোকে প্ৰেক্টিছ কৰিব এবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটো আগবাঢ়িছো এইটো কুৱেশ্যনত এনেকে দিছে যদি AB = 9 then BC = 25 আকৌ কৈছে CD = 49 তেন্তে ABCD কিমান হ'ব ইয়াতে যদি আমি মন কৰো AB 9 বুলি কৈছে আমি AB 9 গতিকে আমি যদি A টো কিমান পাম 1 হয়নে দেন B টো 2 নম্বৰ এলফাবেট 2 গতিকে আমি যদি এই দুটা প্লাস কৰি দিও 2 একে 3 প্লাস কৰি ফেলে যদি স্কয়ার কৰি দিও 3 স্কয়ার মানে 9 এটো পাম গতিকে বাকি কিটো আমি এনেকে কৰি চাব লাগিব মিলে না নাই আমি যদি চাও BC B টো 2 নম্বৰ এলফাবেট C টো 3 নম্বৰ এলফাবেট দুটা প্লাস কৰি দি ফেলাই যদি স্কয়ার কৰি দিও কিমান পাম 2 3 5 5 স্কয়ার 25 হয় এটো মিলি যায় আছে এনেকে নেক্সট আমি এটো চাব লাগিব CD C হল আপনার কিমান 3 নম্বৰ D হল 4 নম্বৰ এই দুটা প্লাস কৰি দিলে কিমান 3 4 7 স্কয়ার কৰি দিলে 7 স্কয়ার 49 তাৰ মানে যিকিটা এলফাবেট আছে আমি এই কি কৰিব লাগিব এইকিটাও প্লাস কৰি ফেলে স্কয়ার কৰি দিলে আনসারটো পাই যাম মানে A B C D গতিকে A1 B2 C3 D4 একেটা যদি প্লাস কৰি দিও কিমান পাম 1 2 3 3 3 6 6 4 10 মানে 10 স্কয়ার কৰি দিলে আনসারটো পাই যাম 10 স্কয়ার = কিমান 100 স্টো অপশন বি দিছে হয়নে তো গতিকে আপোনালোকে চাব প্ৰথমতে কুৱেশ্যনটো ভালদৰে চাই আপোনালোকে মিলাই ল'ব মানে কেনেকে কি সিকোয়েন্সত বা কেনেকে দিছে কি টেকনিক লগাই ফেলাই তেতিয়া আপোনাৰ আনসারটো অতি সহজতে ওলাব আৰু মানে শুদ্ধকৈ ওলাব সো এবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটো আগবাঢ়িছো এটো আমাক কি কৈছে যদি দুটা সংখ্যাৰ অনুপাত ইয়াতে অনুপাতটো দিছে 3:5 আৰু সংখ্যা দুটাৰ লসাগু দিছে আমাক LCM 75 তেন্তে সংখ্যা দুটাৰ যোগফল কিমান আমাক উলিয়াব দিছে আমাক কি কৈছে দুটা সংখ্যা ধৰক A:B সংখ্যা দুটা আমাক কি অনুপাত আছে 3:5 অনুপাতত আছে আৰু সংখ্যা দুটাৰ লসাগু মানে LCM আমাক দিছে LCM কিমান 75 এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকে কি কৰিব যিগতিকে আমাক LCM দিয়া আছে আমি এই যি দুটা ৰেশিও দিছে সেই ৰেশিও দুটাৰ আমি LCM উলিয়াম মানে 3:5 এই দুটাৰ আমি LCM কিমান পাম দুটা প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা গতিকে এই দুটাৰ LCM কি হ'ব দুটা মাল্টিপ্লাই কৰি দিলে হল 3 5 গুণ 15 দুটাৰ LCM হ'ব 15 গতিকে এই যেটো আমি ৰেশিওৰ LCM ললো এই 15 ৰেশিওটো মানে এই 75 ৰ সমান হয়নে এতিয়া যদি আমি এক ৰেশিও উলিয়াব লগা হয় কি কৰিব লাগিব 15 ৰে ডিভাইড কৰি দিব লাগিব 75 ক কিমান বঢ়াব 15 5 গুণ 75 মানে এক ৰেশিওটো কিমান 5 ৰ সমান এতিয়া আমি যদি সংখ্যা দুটা পাব লগা হয় কি কৰিব লাগিব এই 5 টোৰে আমি এই দুটাক মাল্টিপ্লাই কৰি দিব লাগিব এতিয়া এক ৰেশিও যদি 5 ৰ সমান হয় 3 ৰেশিও কিমানৰ সমান হ'ব 3 * 5 3 5 গুণ 15 আকৌ 5 ৰেশিও কিমানৰ সমান হ'ব 5 * 5 5 5 গুণ 25 মানে সংখ্যা দুটা কি পালো আমি 15 আৰু 25 হয়নে এতিয়া আমি কি কৈছে সংখ্যা দুটাৰ যোগফল কিমান হ'ব আমাক সুধিছে গতিকে আমি সংখ্যা দুটা যোগ কৰি দিলে হল 25 আৰু 15 যোগ কৰিলে কিমান হ'ব 40
ধৰিব পাৰিছেনে আপোনালোকে চাব এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰেক্টিচ কৰিব আপোনালোকে এনেকুৱা বহুত ধৰণৰ কুৱেশ্যন আছে মই অলৰেডি দিছোঁ আপোনালোকে যদি চোৱা নাই চাব প্লেলিষ্টত গৈ পেলাই এবাৰ আমি ইয়াতে পিছৰ কুৱেশ্যনটো আগবাঢ়িছোঁ এইটো কুৱেশ্যনত আমাক কি কৈছে 520 টকাত বস্তু এটা মানে 520 টকাত বস্তু এটা কিনি 494 টকাত বিক্ৰী কৰিলে শতকৰা লোকচান কিমান হ'ব আমাক সুধিছে এতিয়া ইয়াতে বাইং প্ৰাইচ কিমান মানে কিনা দাম কৈছে 520 টকা হয়নে মানে 520 টকাত কিনি আনিলে আকৌ সেল কৰিলে কিমান এইটো সেলিং প্ৰাইচ বিক্ৰী দাম 494 rupees obviously তেখেতৰ লোকচানে হ'ব কাৰণ তেখেতৰ কিনা দামটো বেছি আকৌ যিটো বিক্ৰী কৰিলে সেই দামটো কম তেতিয়া তেখেতৰ লোকচান হ'ব লোকচান কিমান হ'ব এইটোৰ পৰা যদি আমি এইটো মাইনাস কৰি দিওঁ আমি কিমান টকা লোকচান আমি গম পাই যাম গতিকে এটা মাইনাস কৰিলে কিমান পাম 10 ৰ 4 গলে 6 নেক্সট ইয়াতে 11 ৰ 9 গলে 226 টকা মানে তেখেতৰ লোকচান হ'ল 26 টকা এতিয়া আমি লছ পাৰ্চেন্টেজ উলিয়াব লাগিলে কি কৰিব লাগিব ওপৰত লছ থাকিব নেক্সট তলত থাকিব আমাৰ কিনা দামটো মানে যেটো কষ্ট প্ৰাইস আৰু যিগতিকে আমি পাৰ্চেন্টেজ উলিয়াম আমি 100 ৰে মাল্টিপ্লাই কৰি দিব লাগিব এটা আমাৰ লছ কিমান 26 টকা নেক্সট কষ্ট প্ৰাইস কিমান কিনা দামটো 520 টকা গতিকে পাৰ্চেন্টেজ উলিয়াম 100 ৰে পূৰণ কৰি দিব লাগিব এতিয়া যদি আমি এটো কাটাকাটি কৰো এইটো শূন্য নেক্সট আমি 26 ৰে 52 কাটিব পাৰো দুইবাৰ নেক্সট 2 ৰে 10 কাটিম 5 বাৰ মানে কিমান পালো আমি 5 মানে 5% তেখেতৰ লোকচান কিমান হ'ব 5% যেটো অপচন বি দিছে সো আশা কৰি ধৰিব পাৰিছে আপোনালোকে চাব আপোনালোকে প্ৰেক্টিস কৰিব এইবিলাক অল কুৱেশ্যন অলৰেডি মোৰ দিয়া আছে আপোনালোকে প্লেলিষ্টত গৈ চাব এবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটো আগবাঢ়িছো এইটো কুৱেশ্যনত দিছে এনেকে দুটা সংখ্যাৰ লসাগু মানে এলসিএম আৰু গসাগু HCF ক্ৰমে 75 আৰু 5 তাৰে এটা সংখ্যা 15 হলে আনটো সংখ্যা কিমান আমাক উলিয়াব দিছে ইয়াৰে এটা ফৰ্মুলা আছে মানে ফৰ্মুলাটো এনেকুৱা ধৰণৰ যিটোকে দুটা সংখ্যা কথা কৈছে মানে প্ৰথম সংখ্যাটো ফাৰ্স্ট নাম্বাৰ ইনটু সেকেন্ড নাম্বাৰ মানে দ্বিতীয় সংখ্যা ইজ ইকুৱেল টু মানে কিমান হয় এলসিএম মানে লসাগু ইনটু গসাগু মানে HCF এইটো ফৰ্মুলা আপোনালোকে মনত ৰাখি থব এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে এই ফৰ্মুলাটোৰ দ্বাৰা কৰিব পাৰিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু দেখা যায় বহুত ইম্পৰ্টেন্ট হয় এতিয়া আমাক ইয়াতে কি দিছে লসাগু আৰু গসাগু দিছে আৰু এটা সংখ্যা দিছে ধৰক এই ফাৰ্স্ট যেটো সংখ্যা আমাক হেতু উলিয়াব দিছে গতিকে ফাৰ্স্টটো আমি এনেকৈ ৰাখিলো নেক্সট সেকেন্ড সংখ্যাটো ধৰক আমাক দিছে 15 বুলি এটো 15 নেক্সট এলসিএম দিছে কিমান মানে লসাগু 75 আকৌ HCF দিছে কিমান 5 এটা যদি এটা আমি ক্যালকুলেশন কৰো কেনেকৈ কৰিম আমাৰ ফাৰ্স্ট সংখ্যাটো থাকি গল নেক্সট এই 15 টো ইয়াতে মাল্টিপ্লাই হৈছে এইফালে গলে কি হ'ব ডিভাইড হৈ যাব গতিকে ইয়াতে ডাইৰেক্ট মই ডিভাইড কৰি দেখাই দিছো আপোনালোকক কিমান পাম 5 ৰে 15 যাব 3 বাৰ নেক্সট 3 ৰে 75 যাব কিমান 25 বাৰ হয়নে 25 3 গুণ 75 কিমান পালো আমি 25 মানে আনটো সংখ্যা কিমান 25 যেটো অপচন বি দিছে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আপোনালোকে প্ৰেক্টিস কৰিব কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু দেখা যায় এক্সামত আৰু এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব তেতিয়া আপোনালোকৰ এনসাৰটো উলিওৱাত সহজ হৈ পৰিব অতি সহজতে এনসাৰটো আপোনালোকে উলিয়াব পাৰিব সো এবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটো আগবাঢ়িছো ইয়াতে কি কৈছে আমাক 39 তকৈ 27 যিমান সৰু হয় 41 তকৈ সিমান ডাঙৰ সংখ্যাটো কি আমাক উলিয়াব দিছে আমাক কি কৈছে 39 তকৈ 27 যিমান সৰু হয় মানে 39 তকৈ 27 কিমান সৰু আমি হেতু পৰা এটো মাইনাস কৰি দিলে ওলাই যাব এটো মই মাইনাস কৰি দিও 9 ৰ 7 গলে 2 3 ৰ 2 গলে 1 12 কিমান সৰু হয় 12 সৰু হয় আকৌ কি কৈছে 41 তকৈ সিমান ডাঙৰ সংখ্যাটো কি 41 তকৈ সিমান ডাঙৰ মানে কিমান ডাঙৰ 12 ডাঙৰ 27 টো 39 তকৈ 12 সৰু হয়নে গতিকে 41 তকৈ সিমান ডাঙৰ মানে কি আমি 12 টো যোগ কৰি দিলে হ'ল 41 ৰ লগত 41 ৰ লগত যদি 12 টো যোগ কৰি দিও কিমান পাম 2 1 3 4 1 5 53 এই যেটো অপচন সি দিছে গতিকে চাব আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন ভাল লাগে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক কৰি ফেলাই গতিকে বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় তো আপোনালোকে আশা কৰিছো গোটেইখিনি ধৰিব পাৰিছে বুজি পাইছে সো যদি ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়া হলে লাইক কৰি দিব আকৌ যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো অল কৰি ৰাখিব যাতে মই যিবিলাক কুৱেশ্যন লৈ আহি আছো আপোনালোকে যাতে পাই থাকে এক্সামৰ কাৰণে আপোনালোকৰ সহায় হয় সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই